ৰান্ধনীশালৰ ৰন্ধন প্ৰণালী সম্যক অভিজ্ঞতাৰে আপোনালোকলৈ এটি ৰেচিপি আগবঢ়াব ওলাইছোঁ। খুব গৰম দিনত টেঙা ভাত খাবলৈ ভাল লাগে নহয়, টেঙা জোল অকণমানে। সেই আজি ভেন্দি কেইটামান ল'লোঁ, ভালকৈ ধুই কাটি ল'লোঁ। কাটি আপোনাৰ পাঁচফোৰণ দিলোঁ, তেলত জলকীয়া দিলোঁ আৰু 3 ফুটা নেমু টেঙা দিছোঁ। নেমু টেঙাৰ ৰস উলিয়াই ল'ম। নেমু টেঙা নহ'লে থেকেৰা টেঙাও দিব পাৰিব। মই নেমু টেঙা দিছোঁ। তাৰপাছত ভেন্দিখিনি অলপমান ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই হৈ ল'ব লাগিব ভালকৈ। তিনি ফুটা লৈছোঁ। নেমুখিনি চেপি লৈ টেঙাটো আপোনালোকৰ সোৱাদ অনুসৰি দিব। কিছুমানে টেঙা বেছি ভাল পায়, কিছুমানে অলপ টেঙা দিলেই হৈ যায়। এতিয়া ভেন্দিখিনি ভজা হৈছে চাওক। নেমু ৰসত একাপ কৰি ল'লোঁ পানী মিহলাই, তাৰপিছত পানীখিনি দিলোঁ। এতিয়া মই 1 গিলাচ পানী ঢালি দিছোঁ। আপোনালোকে জোলটো যিমান মন যায় সিমানখিনি কৰিব পাৰিব। এগিলাচ পানী দিলোঁ আৰু অলপ নিমখ দিলোঁ। জোলটো আপোনালোকৰ ইচ্ছা অনুযায়ী কৰিব। গৰমত খাবলৈ খুব সোৱাদ হয়, টেঙা জ্বলা। দুপৰীয়া ভাতমুঠি খাবলৈ ভাল হয়। বনাই খাবচোন বাৰু। এতিয়া মোৰ জোলখিনি হ'ল। এতিয়া মই গেছ অফ কৰিছোঁ।